কাৰোবাক দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰটো হ'ল আপোনাৰ সময়। কাৰণ যেতিয়া আপুনি কাৰোবাক সময় দিব, তেতিয়া আপুনি আপোনাৰ জীৱনৰ এটা অংশ দি আছে, যিটো আপুনি কেতিয়াও ঘূৰাই নাপায়। আপোনাক তললৈ নমাই দিয়া মানুহৰ পৰা আঁতৰি যাওক। কেতিয়াও সমাধান নোহোৱা কাজিয়াৰ পৰা আঁতৰি যাওক। যিসকলে আপোনাৰ মূল্য কেতিয়াও দেখা নাপায়, তেওঁলোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাৰ পৰা আঁতৰি যাওক। আপোনাৰ আত্মাক বিষাক্ত কৰা বস্তুবোৰৰ পৰা যিমানেই আঁতৰি যাব, সিমানেই সুখী হ'ব। জীৱনত কেতিয়াও নিজকে কোনো ব্যক্তিৰ প্ৰতি আসক্ত নকৰিব। কাৰণ মানুহবোৰ বৰ স্বাৰ্থপৰ। তোমাক ভাল পালে তোমাৰ বেয়া পাহৰি যায়, আৰু বেয়া পালে তোমাৰ ভাল পাহৰি যায়। টকা আৰু সময়ৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্য, আপুনি সদায় জানে যে আপোনাৰ হাতত কিমান টকা আছে, কিন্তু আপোনাৰ হাতত কিমান সময় আছে কেতিয়াও নাজানে। মাত্ৰ দুবিধ মানুহে টকাক লৈ গৌৰৱ কৰে। প্ৰথমতে, যিসকলে পৰিয়ালৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে, আৰু দ্বিতীয়তে, যিসকলে প্ৰবঞ্চনাৰে আৰু অসৎ কাৰ্য্যৰ জৰিয়তে ধন উপাৰ্জন কৰিছে। সততাৰে সফল হোৱা ব্যক্তিয়ে কেতিয়াও ধনক লৈ গৌৰৱ নকৰে। ভৰিৰ তলৰ ধূলি আৰু সৰু সৰু চিন্তাই আমাক আগুৱাই যাবলৈ নিদিয়ে। ডাঙৰ কলম আৰু আনৰ ইচ্ছাই নিজৰ ভাগ্য লিখিবলৈ নিদিয়ে। কৰ্মক্ষেত্ৰত এলাহ আৰু ধনৰ লোভে আমাক মহান হ'বলৈ নিদিয়ে। আমাৰ ধৰ্ম উচ্চ আৰু আনৰ নিম্ন বুলি এই চিন্তাই আমাক মানুহ হ'বলৈ নিদিয়ে। গীতাত কোৱা হৈছে, দেখুৱাবলৈ ভাল নহ'ব। ভগৱানে আপোনাক কেৱল বাহিৰৰ পৰাই নহয়, ভিতৰৰ পৰাও চিনি পায়। গতিকে যিকোনো পৰিৱৰ্তন সম্পূৰ্ণৰূপে নিজৰ হ'ব লাগে। সলনি কৰিব পৰা বস্তু সলনি কৰক। সলনি কৰিব নোৱাৰা বস্তু গ্ৰহণ কৰক। আৰু গ্ৰহণ কৰিব নোৱাৰা বস্তুৰ পৰা আঁতৰি যাওক, কিন্তু নিজকে সুখী কৰি ৰাখক। জীৱনৰ আটাইতকৈ ডাঙৰ গুৰু হ'ল সময়। কাৰণ সময়ে যি শিকায়, তাক কোনেও শিকাব নোৱাৰে। কোনো জাতি নীচ নহয়, কিন্তু প্ৰতিটো জাতিতে নীচ মানুহ থাকে। আপোনাক যত্ন লোৱা কাৰোকে কেতিয়াও আওকাণ নকৰিব। নহ'লে এদিন আপুনি উপলব্ধি কৰিব যে শিল সংগ্ৰহ কৰি থাকোঁতে আপুনি হীৰাটো হেৰুৱাই পেলাইছে। চাহত মাখি এটা পৰিলে চাহ পেলাই দিয়া হয়, আৰু মাখি এটা ঘিউত পৰিলে মাখিটো পেলাই দিয়া হয়। লোকচান আৰু লাভৰ ফালে চাই মানুহে নীতিত থকা অভিনয় কৰে। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আপোনালোকৰ আশীৰ্বাদ সদায় মনত ৰাখিম।